तो हे दोस्तों वेलकम बैक टू माय यूट्यूब चैनल प्रांजित ब्लॉग और दोस्तों लाहे ठंडा दिन आहि पाले और दोस्तों मैं माने ता भिडिओ तो मैं मंदिर पर आरम्भ करूँ तो बोलक मैं ता घर बहुत दिन भिडिओ ना तो मैं ता घर भिडिओ बनाम বুলি ভাবিছো बोलक भिडिओ तो आरम्भ होनार आगते दोस्तों চাই লওক এইফালে সব মন্দিৰটো ওপৰটো এনেকুৱা আৰু এইফালে টাইলছ বহা হৈ গ'ল এইটো টাইলছ গিলা সব মানে বহুত ওজন হলো চাইলক মানে বহুত ওজন টাইলছ বিলাক এই সব দুটা আছে ইয়াতে টাইলছ মানে এটা ৰৈ গৈছে আৰু ইয়াতে মানে গুৱাহাটী থাকিব মানে পুটিং কৰা হোৱা আৰু তো পুৰাণ নামঘৰটো কেইদিন পিছত তাতে গুচি যাব সব আৰু এনেকুৱাকে দি দিছে এইফালে দি দিছে মানে গোটাই গোলকে দি দিছে এইফালে সব বঢ়িয়া একদম মানে বনাইছে আৰু এইটো ওপৰটো এইটো চালক ওপৰটো আৰু এইফালে টিন মানে ৰৈ গৈছে কিবা মানে পূজা হৈছিল সেইকাৰণে মানে টিন ৰৈ গৈছে এইফালে কিবা টিন চিন ৰৈ গ'ল আৰু এইটো ইয়াতে পূজা হৈছিল মানে কিবা হৈছিল আৰু এইটো পুৰাণ নামঘৰটো চালক চব কৰোঁ এইফালে কি খাব মন গৈছে না এইবিলাক কি কৰ্দে টেঙা এইফালে চব আৰু এই চব এইবিলাক কি কমেণ্ট কৰি জনাই দিব আপোনালোকে এই চব আৰু আছে এইফালে কি ফুলৰ গছ বঢ়িয়া বঢ়িয়া চব আৰু এইটো নামঘৰটো दोस्तों भिडिओ तो ইয়াতে সমাপ্ত কৰিলোঁ আৰু दोस्तों নেক্সট ভিডিঅ'ত আপোনালোকক মই সৰু খেতিও কৰিছোঁ খেতিৰ ভিডিঅ' পাব তো বাই বাই নেক্সট ভিডিঅ'ৰ কাৰণে হাজিৰ হৈ থাকক লাইক কৰিব সাবস্ক্ৰাইব কৰিব বাই বাই